धेमाजि जिल्लानि सिमेन्टमुग गामि पन्चायतनि सिङाव थानाय सेङाजाननि शुक्रबार बाजाराव सिसि सिलाफोथार जिल्ला GNSMनि बानजायनायाव आरो गुबुन गुबुन हारिनि माहारियारि आफादनि मददजों बुरलुंबुथुर, सियां, लालि, दिखारि, सिमेन्ट दैमानि दैबाना लोमसावनाय आरो हाब्रां खुरखानायखौ गोनोखोआरि आदबजों दैबाना आरो हाब्रां खुरखानायनि जेंनाखौ सुस्रांनांगौनि दाबिजों गणतान्त्रिक नागरिक सुरक्षा मंच GNSMआ सुबुं गमा लायो। हाबाफारियाव बाहागो लादोंमोन GNSMनि आफादगिरि जारिमिन नार्जारि, गाहाय नेहाथारि तुलन्त सनवाल, UBPनि आफादगिरि मनरन्जन बसुमतारी, दुलाराय आसाम सनवाल कछारी फरायसा आफादनि आफादगिरि देबानन्द चेलें, आसुनि बारग' लोगो आफादगिरि चित्तरन्जन बसुमतारी लोगोसे प्राय 2000 रायजो राजाफ्रा बाहागो लायो। ব্ৰহ্মপুত্ৰই প্ৰতিনিয়ত আজি নৈপৰীয়া অঞ্চলৰ শ শ পৰিয়ালৰ ঘৰ ভিত্তি নদী বুকুত উটুৱাই নি আছে, খহাই নি আছে আৰু এই অঞ্চলবিলাকৰ শস্য পথাৰ যোৱা অনুষ্ঠান প্ৰতিষ্ঠান ৰাস্তা ঘাট শিক্ষানুষ্ঠান প্ৰতি বছৰে এই অঞ্চলবিলাকত মানে বিধ্বস্ত কৰি আহিছে আৰু নদীত বিলীন গৈছে। তৎসত্ত্বেও আজি দুইখন চৰকাৰে, কেন্দ্ৰীয় আৰু অসম চৰকাৰ, দুইখন চৰকাৰে এই মুহূৰ্তত যি ধৰণে বিজ্ঞানসন্মত আৰু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগে এই নকৰাৰ কাৰণে আজি এই সমস্যাটো অব্যাহত আছে বুলি আমি চিন্তা ব্যক্ত কৰিছোঁ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অনতি পলমে এই জলসম্পদ বিভাগটো শক্তিশালীভাৱে আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী অভিযন্তাক আৰু যদি তেখেতসকলৰ সদিচ্ছা আৰু দায়িত্ববোধ যদি তেখেতসকলে যোগাই নোতোলে সেই তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি দেখিবলৈ পাওঁ আমি পুনৰ এই এনেকুৱা ধৰণৰ জংগী আন্দোলন আমি কাৰ্যসূচী হাতত ল'ম। জলসম্পদ বিভাগৰ আওকণীয়া অৱহেলা আৰু অকৰ্মণ্যতা অদক্ষতাৰ কাৰণেই আজি কোনো এখন অসমৰ নদী সম্পূৰ্ণভাৱে স্থায়ীভাৱে বানপানী গৰাখহনীয়া সমস্যা সমাধান হোৱা নাই বুলি আমি চিচি চাৰ্কুলৰ মাজত যি এটা গৰাখহনীয়া যিটো সমস্যা এই সমস্যা নথোৱা আজি নহ'লেহেঁতেন আমি কোনো এটা পদক্ষেপ লোৱা দেখা পোৱা নাই। যে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ এই যিটো গৰাখহনীয়া সমস্যাখিনি আজি মানে স্বাৰ্থত কোনো এটা পদক্ষেপ লোৱা দেখা পোৱা নাই। মাত্ৰ লোৱা দেখা পাইছোঁ কিছুমান সৰু কেইটামান পাৰ্কুমাৰীৰ দ্বাৰাই যে অসমৰ ইমান এটা ডাঙৰ ব্ৰহ্মপুত্ৰ নদীৰ যে এটা গৰাখহনীয়া মানে নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত যিখিনি কাৰ্যবিলাক কৰি আছে আমি কোনো এইখিনি আমি আপোচ কৰিব নিবিচাৰোঁ। যে আশা কৰিছোঁ আজিৰ এই বিশাল যিটো গণসমাৱেশ এই বিশাল গণসমাৱেশৰ দ্বাৰা আমি আজি আহ্বান জনাব বিচাৰিছোঁ যে এই ব্ৰহ্মপুত্ৰ যিটা খনন আৰু ইয়াৰ হাইৱে এক্সপ্ৰেছৰ কথা যিখিনি অসম এতিয়া বৰ্তমান ভাৰত তথা এতিয়া অসমত বিজেপি চৰকাৰ এতিয়া অসমখন চলাই আছে। এই চৰকাৰক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে ইয়াৰ মানে কিছু DPR বনাই অন্ততঃ এই ব্ৰহ্মপুত্ৰৰ যে খনন কাৰ্য এইখিনি নিশ্চয় আমি আশা কৰিছোঁ। এইখিনি যদি তেখেতসকলে এই চৰকাৰত মাননীয় হিমন্ত বিশ্ব শৰ্মা লগতে মাননীয় পীযুষ হাজৰিকা অসমৰ যি জলসম্পদ যি বিভাগৰ পৰা যিখিনি পদক্ষেপ লোৱা হৈছে এইখিনি আজিৰ দিশত আমি কোনোদিন আমি আপোচ কৰিব বিচৰা নাই। কিন্তু আমি আজি যি এটা কাৰ্যসূচী লৈছোঁ আজি দুটা জিলাৰ অন্তৰ্গত চিচি আৰু জোনাই জিলাৰ অন্তৰ্গত আমি আশা কৰিছোঁ যদি এইখিনি যদি আহি থকা সময়ত যদি অসম চৰকাৰে যদি পদক্ষেপ নলয় ইয়াৰ বিপক্ষে আমি হয়তো যেতিয়ালৈকে এই সমাধান নকৰে তেতিয়া হয়তো আমি আমাৰ ভোট প্ৰদান কৰাৰ ক্ষেত্ৰত আমি ইয়াৰ পৰা বিৰত থাকিবলৈ আমি ঠিক কৰিছোঁ। नोंथांमोनहा JNM NM नार्सिं फरायनो गोसो दं नामा? जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2 निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं। जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।